সামগ্ৰীলৈ প্ৰতিজন দৰ্শক নমস্কাৰ জনাব বিচাৰিছো দিনটো এটি গুৰুত্বপূৰ্ণ খবৰ। লাওখোৱা ব্লক কংগ্ৰেছ আৰু বাজিয়াকা ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত আয়োজন কৰিলে সংবাদ মেল। সামগ্ৰী সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন কোভিড-19ত আক্ৰান্ত হোৱা সময়ত অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভিন্নজনে কৰিছিল আৰোগ্য কামনা। পিছ পৰি থকা নাছিল সামগ্ৰী সমষ্টিবাসী ৰাইজ। মন্দিৰ মছজিদ গীৰ্জা সকলোতে চলিছিল প্ৰাৰ্থনা। সকলোৱে অদৃশ্যজনৰ ওচৰত বিধায়কজনৰ আৰোগ্য কামনা কৰিছিল। কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত সামগ্ৰী সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে আলপৰা গাঁও পঞ্চায়তৰ অসম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ এটি সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এফালে কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান চলি থাকে, আনফালে বিজেপিৰ একাংশ কৰ্মীয়ে ডিজে বজাই এক বিৰক্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। বিজেপি কৰ্মীৰ এনে নেতিবাচক কৰ্মক ব্লক কংগ্ৰেছৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিয়া হয়। এই মুহূৰ্তত লাওখোৱা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুজিবুৰ ৰহমানৰ কিছু মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। সংবাদকৰ্মী বন্ধুসকল, আমি আজি আপোনালোকক ইয়াত মাতি আনিছোঁ এটা বিশেষ স্পষ্টীকৰণ দিবৰ কাৰণে। যোৱা 19 তাৰিখে আমাৰ সমষ্টিত 4-5 জেগাত আমাৰ বিধায়ক মহোদয়ৰ প্ৰগ্ৰাম আছিলে। এনেকৈ শালপাৰা পঞ্চায়ত আৰু টুবুগিজাৰণী পঞ্চায়তত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠান আছিলে, আৰু কুসুমতলীত মোৱামাৰীত আমাৰ কংগ্ৰেছ দলত যোগদান কৰাৰ প্ৰগ্ৰাম আছিলে, আৰু আমলখি পঞ্চায়তত এটা মন্দিৰত পূজাৰ নিমন্ত্ৰণ আছিলে। তাতে বিধায়ক মহোদয় এই প্ৰগ্ৰাম লৈ সেইদিনাখন 19 তাৰিখে আহিছিল। আমাৰ প্ৰথম প্ৰগ্ৰামটো আছিলে শালপাৰা গাঁও পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে। তাতে যেতিয়া আমাৰ মিটিং চলি আছিলে, তেতিয়া বিজেপিৰ 4-5জন উদণ্ড যুৱকে আমাৰ মিটিঙৰ সন্মুখত ৰাস্তাৰ সিপাৰে এখন দোকানত ডিজে বজাই সিহঁতে ডেন্স মাৰি আছিলে, যাতে আমাৰ মিটিংটোৰ পৰিৱেশটো বেয়া হয়। মিটিং শেষ হ'ল, আমাৰ তাতে কোনো গণ্ডগোল হোৱা নাই। বিধায়ক মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা যেনেকৈ জনাব লাগে আমাৰ কংগ্ৰেছ দলৰ পৰা তেনেকৈ জনোৱা হ'ল। জনোৱা হোৱাৰ পিছত যেতিয়া বিধায়ক মহোদয় সেই মিটিং হলৰ পৰা ওলাই আহিছে, তেতিয়া আমাৰ যুৱকসকলে, আমাৰ যিমান সমৰ্থক আছিল, তেওঁলোকে ৰাস্তাত প্ৰচেছন কৰি বিধায়কক লৈ ৰাস্তাত প্ৰচেছন কৰি আছিলে, জিন্দাবাদ ধ্বনি দি আছিলে। তো আমাৰ জিন্দাবাদ পাৰ হৈ গৈ আমাৰ শালপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতিৰ ঘৰত বিধায়ক মহোদয়ে তাতে আহাৰৰ ব্যৱস্থা আছিলে, খানা খাইছিলে। তাৰ পিছত আমি গম পাইছোঁ যে পিছফালে সেই যুৱকসকলে, যিসকলে ডিজে বজাই ডেন্স মাৰি আছিলে, আমাৰ সভা নষ্ট কৰাৰ চেষ্টা কৰিছিলে, তেওঁলোকে পিছফালেদি মুৰ্দাবাদ দিছে, গৌবেক দিছে। সেইটো কিন্তু আমি, আমাৰ বিধায়ক বা আমাৰ সমৰ্থকসকলে আমি কোনেও সেইটো দেখা নাই। তাৰপিছত সন্ধিয়ালৈকে গম পালোঁ যে আমাৰ পিছফালে মুৰ্দাবাদ দিছে, আৰু নিৰ্দিষ্ট কেইটামান পৰ্টেল চেনেলত সেই বাতৰিটো পৰিবহণ হৈ আছে, আমাৰ বাতৰি যোৱাৰ আগতেই। আৰু আপোনালোকক জনাওঁ যে তাত কোনো পৰ্টেল চেনেলৰ সাংবাদিক নাছিলে, 2-এজন আছিলে, তেওঁলোকৰ চেনেলত কিন্তু সেই নিউজটো অহা নাই। আৰু য'ত যিটো চেনেলত আহিছে, তেওঁলোক সেই সভাত নাছিলেই। কোনোবাই হয়তো তেওঁলোকক মোবাইলত ৰেকৰ্ডিং কৰি পেলাই দিছে। আৰু তেওঁলোকৰ যিটো জিন্দাবাদ আৰু মুৰ্দাবাদ, আমাৰ যিটো ৰেলী আছিলে, আমাৰ ৰেলীয়ে বিধায়ক মহোদয়ক জিন্দাবাদ দি গৈ আছিলে, আপোনালোকক দেখুৱাব পাৰিম। আমাৰ কৰ্মীসকলে জিন্দাবাদ দি আছিলে, আমাৰ মানুহখিনি গৈ আছিলে, তেওঁলোকে কি কৰিছে, আমাৰ মানুহখিনি দেখুৱাইছে। সেই তেওঁলোকৰ চেনেলত আমাৰ মানুহখিনি দেখুৱাইছে, আৰু জিন্দাবাদ মুৰ্দাবাদৰ তেওঁলোকৰটো দেখুৱাইছে কাটি পেলাই। এইটো হ'ল আমাৰ চেনেলৰ, আমাৰ যিসকল সমৰ্থক আছিলে তেওঁলোকে দিয়া জিন্দাবাদ। ইয়াতে আপোনালোকে শুনকচোন, মুৰ্দাবাদ কিবা শুনা যায় নেকি? আচ্ছা, তেওঁলোকে কি কৰিছে, এই ৰেলীটোত মুৰ্দাবাদ সোমাই দি পেলাই 2-3টা নিৰ্দিষ্ট পৰ্টেলে তেওঁলোকে এটা নিউজ, ফেক নিউজ বজাইছে, যিটো মানে আমাক মৰ্মাহত কৰিছে। যে এনেধৰণৰ যে ৰকিবুল হুছেইনৰ সমষ্টিত তেওঁৰ সভাত সৰ্বানন্দ
সকলোৰে আনন্দ সৰ্বানন্দ চাউণ্ড বাজি উঠিছে। তেনেকুৱা কোনো ঘটনা তাত হোৱা নাই। কেইজনমান উদণ্ড যুৱকে তাত যেতিয়া উদ্ভণ্ডালি কৰি আছিলে, তেতিয়া মোৰ সহকৰ্মী আব্দুল মালেক চাহাব তেওঁ ৰাস্তাতে ৰৈ আছিলে, যাতে আমাৰ ল'ৰাবিলাকে সেই ল'ৰাবিলাকক যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নিদিয়ে। তেওঁলোকে যি কৰি আছে, তেওঁলোকৰ মানসিকতা সেইটো তেওঁলোকে কৰি আছে, কৰি থাকক। আমাৰ তেওঁলোকক বাধা দিয়াৰো দৰকাৰ নাই, তেওঁলোকক প্ৰটেকশ্যন দিয়াৰো আমাৰ দৰকাৰ নাই, প্ৰটেক্ট কৰাৰো দৰকাৰ নাই। তেওঁলোকে যি কৰিছে কৰি থাকক। আমাৰ প্ৰগ্ৰাম চলি আছে, আমি সুকলমে চলাই গৈ আছোঁ। তেওঁ বাধা দিছে। দিয়াৰ পিছত যেতিয়া নিউজত দেখিলোঁ, কৈছে যে বাজিয়া গাঁৱৰ পৰা, কদমগুৰিৰ পৰা, কাৱৈমাৰীৰ পৰা গুণ্ডা আনি তেওঁলোকক আক্ৰমণ কৰিব বিচৰা হৈছে। আমাৰ মানুহে তাত কোনো ধৰণৰ আক্ৰমণ কৰিব যোৱা নাই। অথচ আমাৰ যিসকল মুৰব্বী আছিলে, তেওঁলোকে তাতে ওচৰতে খাৰা হৈ আছিলে, যাতে কোনো গণ্ডগোল তাত নহয়। গতিকে আপোনালোকক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ মিটিংবিলাকৰ যদি ক'ৰবাত ফ্লপ হৈছে, আপোনালোকে ফ্লপ দেখুৱাই দিয়ক। যদি ছাকচেছ হৈছে, আপোনালোকে ছাকচেছ দেখুৱাই দিয়ক। মিছা বাতৰিটো আমাৰ নালাগে। আমি সদায় সঁচাটোহে বিচাৰোঁ, আমি সত্যটোহে বিচাৰোঁ। যে আপোনালোকে যদি সত্যটো প্ৰচাৰ কৰিব নোৱাৰে, যদি আপোনালোকৰ লেন্সে যদি সত্যটো যদি ঢুকি নাপায়, সেই মনিপুলেশ্যন কৰি আনি পেলাই যে আপোনালোকে সেই ভিডিঅ'বিলাক আপোনালোকে কেনেকৈ দেখুৱায়। আপোনালোকৰ সভা চলি থকা সময়তে তেওঁলোকে বিজেপি কৰ্মীসকলে মুদ্ৰাবাদ ধৰি দিছিল সভা চলি থকা সময়ত? আমাৰ সভা চলি থকাৰ সময়ত তেওঁলোকে গান বজাই আছিলে, ডেন্স মাৰি আছিলে। তেতিয়া তেওঁলোকে কোনো ধ্বনি চনি দিয়া নাই। আমাৰ কৰ্মীবিলাকেও দিয়া নাই, তেওঁলোকেও দিয়া নাই। গান এজনে বজাই আছে, বজাই থাকক, সেইটো লৈ আমাৰ কি আহে যায়। গতিকে আপোনালোকক এইটোৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিবিলাক ভিডিঅ' আছে, আপোনালোকে সেইখিনি লৈ লওক। বিধায়ক মহোদয় পাৰ হৈ গুচি যোৱাৰ পিছতে মুৰ্দাবাদ কৰিছে। সেই চাউণ্ডটো এডিটিং কৰি আনি পেলাই আমাৰ ৰেলীৰ লগত তেওঁলোকে সংযোগ কৰি দেখুৱাইছে। সেই ভিডিঅ'টো যদি লাগে আপোনালোকক এতিয়া মই দি দিম। আৰু তাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই, আৰু আমি সেইটো কৰিব দিয়া নাই। তেওঁলোকে কৈছে যে কংগ্ৰেছে তাত গুণ্ডাৰাজ চলাইছে, তেনেকুৱা কোনো গুণ্ডা আমি কংগ্ৰেছে কৰা নাই। ওলোটাই আমাৰ লগত কাজিয়া কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰি প্লেন কৰি তাত ডিজে বজোৱাৰ এটা ব্যৱস্থা কৰিছে। দেখো, কংগ্ৰেছে গুণ্ডামি নকৰে, তেওঁলোকেহে গুণ্ডামি কৰিবৰ কাৰণে এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে সেইদিনাখনৰ সভাৰ যি ঘটনা, যে ৰকিবুল হুছেইনে পহু খেদা খাইছে নিজৰ সমষ্টিত, তেনেকুৱা পৰিস্থিতি চামগুৰিত দ্বিতীয়বাৰ নহয়। কোনোদিন হোৱা নাই, এতিয়াও হ'ব পৰা নাই, আৰু ভৱিষ্যতেও হ'ব নোৱাৰে। কোনোবাই নিৰ্বাচন খেলিব ধৰক, গণতান্ত্ৰিক দেশ, চবৰে নিৰ্বাচন খেলাৰ অধিকাৰ আছে। আজি ABCD যিকোনো এজনে ইয়াতে নিৰ্বাচন খেলিব, কিন্তু এনেধৰণৰ মানসিকতা লৈ যাতে কোনো নিৰ্বাচনত নানামে। আজি তাত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিলে, এই উদণ্ড যুৱকসকলৰ নিচিনা যদি আমাৰ যুৱকসকল উদণ্ড হোৱা হ'লে তাত মাৰপিট হৈ মাৰ্ডাৰ হৈ গ'লহেঁতেন। মানুহ এজন মৰি যাব, কিন্তু তেখেতৰ লাগে পলিটিকেল বেনিফিট। গতিকে মানুহ মাৰি পেলাই আমাৰ পলিটিকেল বেনিফিট নালাগে। চামগুৰি সমষ্টি ৰকিবুল হুছেইনৰ এটা দুৰ্গ। ইয়াত মহন্তৰ নিচিনা মানুহ আহি প্ৰতিদ্বন্দ্বিতা কৰি হাৰি গৈছে। আৰু কোনোবা ABCD, বৰুৱা, মহন্ত, আলী, হুছেইন, উল্লাহ চব আহিব পাৰিব, কোনো বাধা নাই। আমি তেওঁলোকক বাধা নিদিওঁ। শৰ্মা। কিন্তু এনেধৰণৰ মানসিকতাৰে আমি এই নিৰ্বাচনৰ আগতে এনেধৰণৰ মানসিকতাৰে বেয়া পৰিস্থিতিৰ এটা সৃষ্টি কৰাটো আমি কামনা কৰা নাই। আৰু আমি ভাবোঁ যাতে তেওঁলোকেও এনেধৰণৰ কোনো পৰিস্থিতিৰ সৃষ্টি